Hello everyone, welcome to Career Hub Assam. So Indian Space Research Organization ISRO চাকৰি ওলাইছে যোনে যোনে বিটেক কৰিছা BE কৰিছা ইলেক্ট্ৰনিক্স মেকানিকেল কম্পিউটাৰ সায়েন্স তোমালোকৰ কাৰণে বেষ্ট অপৰচুনিটি হয় ইণ্ডিয়াক সাৰ্ভ কৰা ইন স্পেচ ডিপাৰ্টমেণ্ট অফ স্পেচ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া চেন্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি কি কি ওলাইছে কোন পদ কেনেকৈ এপ্লাই কৰিব লাগিব গোটেই ডিটেইলটো চাম এতিয়া আমি ঠিক আছে গতিকে চাওঁ আহা এইটো নোটিফিকেশনটো এইটো পাই গ'লো নোটিফিকেশন কি কৈছে centralized government organization vacancies চোৱা কিমান vacancies ওলাইছে চোৱা scientist engineer 113 113টা পোষ্ট BTech লাগিব 65% লাগিব গ্ৰেজুৱেচন বা 6.84 CGPA scientist engineer chemical 160টা পোষ্ট আছে প্লাস জেনেৰেল ST obviously সেইবোৰ ভাগ কৰি দিছে 65% aggregate পাবই লাগিব scientist engineer computer science 44টা পোষ্ট আছে scientist engineer electronics দুটা পোষ্ট আছে তেনেকৈ কম্পিউটাৰ সায়েন্সত এটা পোষ্ট আছে তো আৰু চাওঁ প্লাস এইবোৰ কাষ্ট হিচাপে গোটেইটো ভাগটো কৰিয়ে দিয়া হৈছে এইটোতো গম পোৱাই 65% তো পাবই লাগিব এজ লিমিট দি দিছে 28 years আৰু এজ ৰিলেক্সেশ্যন যোনটো থাকে সেইটোতো পাবাই ST हुआ OBC हुआ application fee 750 250 for all the posts 250 ল'ব আৰু যদি exempted category আছে তেনেহ'লে আধা পইচা ঘূৰাই পাবা 500 মান 250 ঘূৰাই পাবা প্লাস application to payment to এইটো হ'ব ইন্টাৰনেট বেংকিং হ'ব UPI হ'ব ডেবিট কাৰ্ডো হ'ব আৰু কি আছে ডকুমেণ্টখিনি ভালকৈ চাই কিনে আপলোড দিবা প্লাছ কণ্ডাকশ্যন ষ্টেট আমিতো অসমৰ গুৱাহাটীত আছে চেণ্টাৰ আৰামছে গুৱাহাটীত দিব পাৰিব পৰীক্ষা তো গুৱাহাটী চুজ কৰি ল'বা যোনে যোনে এক্সাম দিব বিচাৰিছা ইছৰত কাম কৰিব বিচাৰিছা যোনে পেশ্যনেট আছা এক্সামটো কেনেকৈ হ'ব টেকনিকেল একাডেমিক 40 marks জেনেৰেল নলেজ 20 marks প্ৰেজেণ্টেশ্যন কমিউনিকেশ্যন 20 marks কম্পেনচেশ্যন 10 marks একাডেমিক এচিভমেণ্ট 10 marks টোটেল এনেকৈ মিলি কিনে 100 mark হ'ব 60 marks পাবই লাগিব আনৰিজাৰ্ভ কেটেগৰী বহুত এইটো ধুনীয়া অপৰচুনিটি হয় গোটেই ইণ্ডিয়ান চাৰ্ভ কৰিবলৈ স্পেচত তো এই লিংক যোনটো আছে এপ্লাই কৰা সেইটো মই দি দিম প্লাছ এই নটিফিকেশ্যনৰ লিংকটো দুইটাই মই ডেছক্ৰিপশ্যনত ইউটিউব ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ তোমালোকে চবেই পঢ়ি চোৱা কেনেকৈ এপ্লাই কৰিব লাগিব কেনেকৈ হ'লে আমি ছাকচেছফুল হ'ম অসমৰ পৰা যদি কোনোবা ল'ৰা এটা স্পেচত চাকৰি কৰিছে ইছৰত কিমান গৌৰৱ কথা এদিন গৈ কিনে MD হৈছে বোলে তোমালোক কোনোবা এটা ভাল ৰকেট এটা বোলে পঠিয়াইছা মাৰ্চত বোলে এইবাৰ ভেনাছ যাম বোলে এইবাৰ সূৰ্যলৈ পঠিয়াম সূৰ্য তাপ কেলে বাঢ়ি আছে সূৰ্যৰ বয়স কিমান দিন এক্সিষ্ট কৰিব হয়নে এইবোৰ কৰিবলৈ কি মজা লাগিব তো তেনেকৈ কথাটো আছিলে নন ৰিফাণ্ডেবল এপ্লিকেশ্যন ফি 250 আৰু যাৰ এইটো আছে 750 ঠিক আছে যাৰ আপোনাৰ ৰিটেন এক্সাম দিব উইল বি ৰিফাণ্ডেড কিমান 500 মান ৰিফাণ্ড হৈ যাব তো এইবোৰে কথা আছিলে এইবোৰ গোটেইটো পঢ়ি কিনে চাই ল'ব আৰু লাষ্ট ডেটটো মনত থ'বা দেই 16 তাৰিখ 6 মাহ আৰু লাষ্ট ডেট অফ পে'মেণ্ট 18 তাৰিখ 6 মাহ ঠিক আছে বেছি দিন নাই সময় মাত্ৰ 16 দিন আছে সময় এপ্লাই কৰিবা মই ডিছক্ৰিপশ্যনত লিংকটো দি দিছোঁ ঠিক আছে থেংক ইউ ভেৰি মাছ ভিডিঅ'টো শ্বেয়াৰ কৰা যোন এলিজিবল আছে তুমি জানা তুমি ভিডিঅ'টো পাইছা সেইটো খবৰ নাপাব পাৰে যে ইছৰত চাকৰি ওলাইছে এই ভিডিঅ'টো লিংকটো পঠিয়াই দিয়া সিহঁতক ঠিক আছে থেংক ইউ ভেৰি মাছ